গুড মৰ্নিং সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ফেচবুক পেজলৈ। এয়া চাওকচোন, এইটো আচলতে যোৱাকালিৰে ভিডিঅ' হয়, মই আজিহে আপলোড কৰিছোঁ। এয়া বেটিকে আজি স্কুল নগ'ল, আচলতে তাই বাছখন যোৱা লেট হ'ল, সেইকাৰণে স্কুল নগ'ল। তাৰপিছত আমাৰ কাষৰ যে ভণ্টিগৰাকী দেখাইছিলোঁ, তাহাঁতৰ ঘৰত এক্সাৰচাইজ কৰা বস্তু আছে, তাতে তাই পূৰা এক্সাৰচাইজ কৰিবলৈ লাগি গৈছোঁ। মই আকৌ এক্সাৰচাইজ কৰি থকা দেখি ভিতৰলৈ আহি ব্ৰেকফাষ্ট বনাব লাগি গ'লোঁ। এয়া ৰুটি বনালোঁ, দেখিছেনে ৰুটিখন যে এনেকৈ জুইত দি দিলে ফুলি যায়, কিমান যে ফূৰ্তি পাওঁ নহয়নে বাৰু। মোৰ মিষ্টাৰে কয় তুমি এনেকৈ বনাব নাজানা, কিন্তু তেওঁ আজি ভিডিঅ' যোগে দেখিব। আচলতে মাজে মাজেহে ফুলে দেই, সদায় এনেকৈ ফুলি নাযায়, তাকে মোৰ মনটো বিৰাট ফূৰ্তি। এয়া বেটিক আকৌ ব্ৰেকফাষ্ট দি দিলোঁ, বোলো খাই লোৱা, স্কুলো যাতে যোৱা নহ'লে, তাতে স্কুলো যোৱা নহ'লে যেতিয়া খাই লোৱা। বুটৰ দালি আছিলে আৰু দুটামান আলমণ্ড আছিলে আৰু আপেল কাটি দিছিলোঁ আৰু পিঁয়াজ। আচলতে মই টিফিনলৈ বুলি ৰেডি কৰিছিলোঁ, কিন্তু স্কুল যোৱা নহ'ল কাৰণে আমিয়ে খালোঁ ঘৰতে। এয়া কাষতে আকৌ ভিনিহেকৰ বাৰ্থডে বুলি তাই আকৌ বাৰ্থডে কাৰ্ড এখন বনায়ে, তাই বাৰ্থডে কাৰ্ড বনোৱাত এক্সপাৰ্ট। এয়া মোক আকৌ মাতিলে এখন চব্জি কাটি দিবাহি আহা, এয়া চব্জি কাটাত আকৌ লাগি গ'লোঁ। এয়া তেনেকুৱাতে আকৌ তাই বাৰ্থডে কাৰ্ডখন গৈ ভিনিহেকক দিলে, দেখিছেনে 52 এজ লিখিছে, ইমান হাঁহিছে চবেই। তাই আচলতে এজ নাজানে, সেইকাৰণে 52 এজ লিখি দিলে। তাকে বোলো আপোনালোকক অকণ ভিডিঅ' কৰি দেখাওঁ। ধুনীয়াকৈ ভিডিঅ' এটা কৰিলোঁ, আপোনালোকে সকলোৱে আদৰি ল'ব দেই। এয়া বাৰ্থডে বুলি ৰেডি হ'লোঁ, একেবাৰে গিফ্ট চিফ্ট লৈ ৰেডি। মই আকৌ বাৰ্থডে বুলি ক'লে খুব ভাল পাওঁ দেই, আপোনালোকে ভাল পায় নাই ক'বচোন। বাৰ্থডে ঘৰ আহি পাই গ'লোঁ, আহি বহি আছোঁ। আচলতে ইমান মানুহ মাতা নাছিলে, তাহাঁতৰ ফেমিলি আছিলে আৰু ল'ৰাটোৰ ফ্ৰেণ্ড আছিলে দুজনমান। ইয়াত তেওঁ আকৌ আৰ্মিত কৰে, আচলতে ছমাহৰ মূৰত ঘৰলৈ আহিছে। এনেকুৱা বাৰ্থডে তেনেকৈ পোৱা নাই, এইবাৰে তাহাঁতি প্ৰথম পাইছে, সেইকাৰণে বৰ ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিছিলে। আমিও সহযোগ কৰিলোঁ সমানে। আচলতে ভালো লাগে ন এনেকুৱা মুহূৰ্তবিলাক। আমিতো আৰু মাইকী মানুহবোৰ সকলোৱে এইবোৰেই বিচাৰি ফুৰোঁ, ক'ৰবাত কিবা বাৰ্থডে হওক কিবা হওক। এয়া মোৰ মিষ্টাৰ আকৌ হাঁহি জোকাই আছিলে পিছফালৰ পৰা, মানে তেওঁৰ লগৰ কেইজনে মানে আকৌ মাথাত ডিম ভাঙিম বুলি ডিম ৰেডি কৰি থৈছে। আমাৰ এওঁ আকৌ জোকাই আছে, ময়ো ডিম এটা আনি ভাঙি দিওঁ নেকি বুলি। এয়া চাওকচোন, তাকে অকণমান ভিডিঅ' কৰিলোঁ, ইমান যে ভাল লাগিছে। দুইটা খুব ফূৰ্তি, এনেকৈ আচলতে প্ৰথম পাইছে বাৰ্থডে, এনেই দুইটা আঁতৰতেই থকা হয়। আমাৰ যিহেতু নিচেই কাষতে লাগি আছে, আমিও সমানে সহযোগ কৰিলোঁ। এয়া তেওঁৰ লগৰ আহি গ'ল কেইজনমান ডিব্ৰুগড়ৰ পৰাই, আহি একেবাৰে মানে গোটেই কেক সানি আদায় কৰিলে। আৰু চিমাক্ষী হয় ছোৱালীজনীৰ নাম, ল'ৰাটোৰ নাম হয় সূৰ্য। চিমাক্ষীৰ আকৌ ফেমিলি মানুহ আহিছিল যে, সেইখিনি ভিডিঅ'হে কৰা নহ'ল, যিহেতু তেওঁলোক অকণমান লেটকৈ আহিছিলে। তাৰ আগতেই মই ভিডিঅ' কৰি ৰেডিয়ে হৈ গৈছিলোঁ, মানে আমি খাবলৈ ৰেডি হৈ গৈছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। তথাপি আমি যিকেইটা মানুহ আছে তাকে অকণমান দেখাইছোঁ, আপোনালোককো দেখুৱাইছোঁ। আৰু এয়া দেখিছেনে খাবলৈ ৰেডি হৈ গ'ল। এয়া আকৌ সূৰ্যৰ মানে লগৰ কেইজন, এয়া বেটি আৰু আমাৰ এওঁ বহি একেলগে, বাৰ্থডে বয় দেই আমাৰ, একেলগে বহি খাইছে। আজিলৈ